এতিয়া মই গৈবাৰী যাই আছোঁ মানে গৈবাৰী এনেকুৱা ইটা আহিছে আৰু ইটাটো পাব পৰা হৈছে আৰু একদম পূৰা গৈবাৰীত যাই আছোঁ এতিয়া মই ফাইনেলি এইগিলা ব্লগ ইটা পাৰব আৰু গৈবাৰীত আধাত পাৰছে আৰু এইখিনি পাৰা নাই আৰু এইখিনিও একদম কমপ্লিট এতিয়া পাৰব আৰু ব্লগ ইটা পূৰা আহিলটো একদম পূৰা ঠেকচা হৈ আছে আৰু ৰাস্তাটো এতিয়া ব্লগ ইটা পাৰা নাই না এতিয়া মই গৈবাৰীত যাই আছোঁ চাউল আনবা আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো ভালদৰে একদম পুৰাকৈ লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ অহা লোকক কৈছোঁ আৰু লাইক ছাবস্ক্ৰাইব কৰিব যোনকেইটা পুৰাণ আছে আৰু কমেণ্ট এটা কৰিব কেনে লাগিল ভিডিঅ'টো চোৱাৰ পিছত ভালদৰে আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে এইগিলাখান এয়া ব্লগ এটা হেৰি কৰিছে আৰু পাৰি আছে এতিয়া আমাৰ ৰাস্তাটো কেইদিন পিছত হ'ব আৰু ব্লগ এটা পাৰা হ'ব আৰু পাৰব আমাৰ ৰাস্তাটোত এতিয়া আমাৰ ৰাস্তাটোৰ একো সিদ্ধান্তই লোৱা নাই সিদ্ধান্ত কেতিয়ালৈকে কৰে নাজানো আৰু সিদ্ধান্ত লোৱা নাই এইটো ৰাস্তাটো বঢ়িয়াকৈ একদম ব্লগ এটা পাৰব আৰু এতিয়া চাই থাকক একদম পূৰা ভিডিঅ'টো ইয়াক বঢ়িয়াকৈ বাকী ৰাস্তা হৈছে আৰু চোৱা কৰে একদম বঢ়িয়াকৈ পাক মানে এইখিনি ব্লগ এটা পাৰা হৈছে আৰু সম্পূৰ্ণ ভাল লাগছে না পূৰা ব্লগ এটা পাৰে পূৰা একদম স্থিৰ কৰিছে আৰু এতিয়া বঢ়িয়াকৈ চাব লাগে বঢ়িয়া একদম পূৰা ব্লগ এটা আৰু ব্লগ এটা পাৰি আছে আৰু পাৰি নিখন বঢ়িয়াকৈ থৈছে আগৰ ইভাগে পাছত দি পাৰছে আৰু কমপ্লিট এতিয়া এইখিনিও পাৰছে আৰু এই আধা পাৰা নাই ইয়াৰ পৰা আৰু শেষ বাকীখিনি আৰু পাছত পাৰব এয়া শেষ ইয়াৰ পৰা আৰু এইখিনি গোটাই পাছত পাৰব আৰু বাকী এইটো ৰাস্তা এটা আছে আৰু এইটো এটা ৰাস্তা আছে বাকী এটা ৰাস্তা আছে চাউল আনবা যাই আছোঁ আৰু এতিয়া বঢ়িয়াকৈ একদম যাই আছোঁ চবলে মোনা লৈছোঁ মোনা চাইকেল লৈ যাই আছোঁ আৰু এতিয়া কাদৰ মানে চাউল আনবা যাম আৰু এতিয়া চাউল বা পাওঁ না নাপাওঁ নাজানো আৰু ভাই তথাপিও আৰু যাওঁ আৰু এক পাক চাউল অহা বুলি শুনছোঁ বাকী কথা আৰু বাদ আপোনালোকৰ খবৰ কেনেকুৱা মোৰ বন্ধু বান্ধৱীসকল ছাবস্ক্ৰাইবাৰ বন্ধু বান্ধৱীসকল কমেণ্টত জনাব লামায়াও পূৰা মোজাং আৰু এইখিনিয়ে মোজাং নহয় ৰচোন বাকীখিনি ভাল আৰু এইখিনি অলপ বেয়া আছে ৰাস্তাটো অলপ ঠেকচা ধুনীয়াৰ শিল আছে নাই কিন্তু শিল আছে শিলৰ ৰাস্তা এইটো হ'ব কেইদিনমান পিছত আৰু ব্লগ এটা পাৰব এইটোতো এতিয়া যাই আছোঁ আৰু চাউল আনবা যাওঁ যাই না আৰু কিবা কেইদিন নাযাওঁ আৰু গুৱাহাটী নাযাওঁ আৰু গুৱাহাটী এইটো ৰাস্তাদি নাযাওঁ আৰু গেলি আৰু এইটো ৰাস্তাদি যাম আৰু সেইটো চিধাই এনেকৈ নদীৰ পাৰে যাব লাগিব শ্বৰ্টকাটিং হয় আৰু নদীৰ পাৰে গেলি গুৱাহাটী মই এতিয়া আহিছোঁ গুৱাহাটী অলপ দীঘল হয় আৰু জংঘল ধুনীয়াৰ জংঘল আৰু বস্তাটো কি হ'ল বে কোৱা নাই দে বস্তাটো মানে তাৰ জংঘলে আহিব লগা হৈছে আৰু ধুনীয়াৰ জংঘল ধান আনবা গৈছিলোঁ কিবা চৰি চাউল আনবা গৈছিলোঁ এতিয়া গধূলাও হ'ল বেলা ডুবি গ'ল ৰাতি হ'ব আৰু ঘৰ যাই পোৱা লাগে চাব পৰা যাই আছোঁ আৰু একদম পূৰা এখানতে দি মোবাইল এখানতে দি ভাই বেটাৰী ল' 2বাৰ মাৰছি ল' 5% আছে মানে 5% চাৰ্জ আছে মোৰ মোবাইলত চাব পাৰে ভাদি যাম এতিয়া এইটো ৰাস্তা দি পূৰা এইটো চিধাই লাষ্ট চাই থাকক একদম ভিডিঅ'টোতো চাব কৈছিলোঁ আপোনালোকক ইয়াতে ভিডিঅ'টো আৰু শেষ কৰিব লগা হয় নাই আৰু ঘৰ যাই পামেই আৰু অলপ ঘৰ আহি পালোঁ এতিয়া ভিডিঅ'টো এটাই সমাপ্ত কৰিম আৰু এতিয়া ঘৰ আহি পালোঁ তাৰপৰা চাউল আনি নিখেন ঘৰ আহি পালোঁ এতিয়া চাউলটো পালোঁ দে ফাইনেলি তাৰপৰা একদম ৰাতি আন্ধাৰ হৈ গ'ল আহি পালোঁ ঘৰ পূৰা ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ বাই এখান থেকে নহয় ভাই বাই